हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। आज आपलोगों এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম কৰিছোঁ আৰু লগতে মোৰ চেনেলৰ পৰা আপোনালোকক নতুন ভিডিও দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু গাইস আজি পানেৰা মন্দিৰ আছে গুজৰাটত, বলসাৰ গুজৰাট, আৰু আপোনালোকে নিশ্চয় ভিডিওটো চাই থাকিব সম্পূৰ্ণৰূপে। গাইস ভিডিওটো আৰম্ভ কৰোঁ। গাইস এতিয়া আমি আছো পানেৰা মন্দিৰত, ভালে আছে মোৰ লগ। এতিয়া আমি যাই আছো তললৈ।
চশমাযোৰ পিন্ধি লৈছোঁ গাইজ, বৰষুণ পৰিছে বিৰাট, পুৰা ৰাস্তা ভিজি গ'লে, ৰাস্তা পুৰা ভিজি গ'ল গাইজ, জোতাটো অৱস্থা নাই ভিজি, পুৰা ভিজি যাই আছোঁ বৰ্তমান, গাড়ীও বনাই। আৰু এই হুণ্ডা বিৰাট চাই গৈছে আমাক, ভিজি থুপ আমিও ভিজিলোঁ। কি আৰু ইফালে আছে স্কুলটো, ইফালে স্কুলটো আছে। ভিজি কেনে অৱস্থা হ'ল আমাৰ গেছ, ভিজি আমাৰ অৱস্থা নাই, পুৰা চল কাপোৰ চব ভিজি গৈছে ইফালে, আৰু ৰাস্তা গেছ পুৰা পানী। এয়ে হ'ল গুজৰাট, উপায় নাই গুজৰাটত আহি অৱস্থা, কিবা পাবা লাগিলে কিবা হেৰুৱাই লাগব গাইছ, উপায় নাই। দিছিলোঁ আমি বছৰ বান্ধি পাৰি বহুত দূৰ হ'ব। গাছ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ গাছ, নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম, বাই বাই গাছ।